মানুহ নিজৰ বিশ্বাসৰ পৰাই গঠিত। যিদৰে তেওঁ বিশ্বাস কৰে তেনেকৈয়ে তেওঁ হৈ পৰে। উপহাৰ যেতিয়া সদায় সঠিক সময়ত আৰু সঠিক ঠাইত সঠিক ব্যক্তিক হৃদয়ৰ পৰা দিয়া হয় আৰু যেতিয়া আমি বিনিময়ত একো আশা নকৰোঁ তেতিয়াই সেই উপহাৰ পবিত্ৰ হয়। আন কাৰোবাৰ জীৱনৰ সৈতে নিখুঁতভাৱে জীয়াই থকাতকৈ নিজৰ ভাগ্যৰ অনুসৰি অসম্পূৰ্ণভাৱে জীয়াই থকাটোৱেই ভাল। কামনা, ক্ৰোধ আৰু লোভ হৈছে নৰকৰ তিনি দুৱাৰ। ভাল কাম কৰা কোনোৱেই কেতিয়াও বেয়া অন্ত নাপাব। সেয়া এই সময়তেই হওক বা আগন্তুক সময়তেই হওক। পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম। সন্তকতে কোটিপতি বা দৰিদ্ৰও হ'ব পাৰে। খালী হাতেৰে ইয়ালৈ আহিলা, খালী হাতে গুচি যাবা। আজি তোমাৰ যিটো কালি আন কাৰোবাৰ আছিল আৰু কাইলৈ আন কাৰোবাৰ হ'ব। যি হ'ল ভালৰ বাবেই হ'ল, যি হৈ আছে ভালৰ বাবেই হৈ আছে আৰু যি হ'ব সেয়াও ভালৰ বাবেই হ'ব। কোনেও কেতিয়াও কৰ্তব্য পৰিত্যাগ কৰাৰ উচিত নহয়, কাৰণ তেওঁ কৰ্তব্যত দোষ দেখিছে। প্ৰতিটো কৰ্ম, প্ৰতিটো কাম জৈক ধোঁৱাৰে আগুৰি থকাৰ দৰে আমাৰ জীৱনো দোষেৰে আগুৰি থাকে। যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।